হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু সকলোকে মোৰ ফালৰ পৰা ফাকুৱাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে কৈছোঁ হেপী হোলী। সকলোৱে ৰঙৰ উৎসৱ ফাকুৱা উপভোগ কৰক, ৰঙেৰে উপচি পৰক সকলোৰে জীৱনবোৰ। আৰু আজি মানে ফাকুৱাৰ মানে মোৰ কাৰণে আজি স্পেচিয়েল, আজিৰ দিনটোৰ কাৰণে ফাকুৱা বুলি গৈ আছোঁ এঠাইলৈ। আৰু সেই ঠাইডোখৰ হৈছে বৰপেটা সত্ৰ। কাৰ লগত যাওঁ কি কৰোঁ সকলোবোৰ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু সকলোবোৰ দেখুৱাই থাকিম। এতিয়া ফটাফট ওলাওঁ, টাইম হৈছে। মা আৰু মই গোটেই কাম বন কৰি গোটেই আজৰি হৈ ল'লোঁ আৰু এতিয়া দেখিছেনে একদম ফুটটো মানে এয়া আমাৰ গাঁৱৰে মানে ল'ৰা এজনে দি দিলে, ভাইটি এজনে ফাকুৱা বুলি। আৰু আজি একদম পূৰা এক্সাইটেড হৈ আছোঁ যাবৰ কাৰণে। গতিকে এতিয়া ফটাফট ওলাই লওঁ, দেৰি কৰি নাথাকোঁ, যাওঁ। বাই বাই। সেয়া আমি ঘৰৰ পৰা ওলালোঁ এতিয়া আৰু ইয়াৰ ৰাস্তালৈকে যাওঁ। আৰু আমাৰ ৰাস্তাটো বেছি দূৰ নহয়, এই অকণমান মেইন ৰাস্তালৈকে মানে তাতে গাড়ী আহিব। আমি গাড়ীত মানে ফাৰ্ষ্ট উঠিম আৰু পেহীগৰাকী আছে আৰু এইখিনিত খুৰাহঁতৰ ঘৰৰ ওচৰৰ পেহীগৰাকীও যাব। মা আৰু মই আহি আছোঁ এতিয়া। মা বহু অপেক্ষাৰ অন্তত আমাৰ বাছখন আহি পালে আৰু আমি ধুনীয়াকৈ বাছত বহি ল'লোঁ। একদম মোৰ মনটো বহুত বেছি ভাল লাগি আছিলে, যিহেতু আমি ফাৰ্ষ্ট টাইম বৰপেটা কীৰ্তনঘৰ গৈ আছোঁ। আৰু আমাৰ এই জাৰ্ণিটো গৈছিলে অসম লেখিকা সংস্থা ডিগ্ৰীপাৰ কমলাবাৰী শাখাৰ পৰা। আৰু গোটেইখিনি মহিলাই হয়, আমাৰ প্ৰায় 40 গৰাকীমানেই হ'ব। 2-এজনমান পুৰুষ আছে, বাকী চব মহিলাই হয়। ইফালে আকৌ শুভেশ্বৰী বাইদেৱে কোন ক'ত আহিছে সকলোবোৰ একদম এফালৰ পৰা নামবোৰ গাই দিছে আৰু আমি শুনি গৈ আছোঁ। তাৰপিছত আহি নলবাৰীত বাছখন ৰখালে আৰু আমি সকলোৱে মিলি চাহ খালোঁ। চাহ খোৱাৰ পিছত আমাৰ জাৰ্ণি আকৌ ষ্টাৰ্ট হ'ল। গাড়ীৰ পৰা নামি আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ মেইন হেৰিলৈকে। মানুহ আগত গৈছে আৰু আমি খোজকাঢ়ি গৈ আছোঁ। লগত এয়া মা আছে। মানে গাড়ী পাৰ্কিংটো কৰিলোঁ, মানে বহুত মানুহ যায় কাৰণে। দাদা এইটো দিবচোন। এইটো ভাল লাগে, গ্ৰীণ কালাৰটো দিব। লিফ্ট কৰি দিব পাৰিব না? লিফ্ট কৰি দিব পাৰিব। এটা সেনেকৈ আমি এয়া আহি পালোঁ আৰু এয়া ধূপ আৰু এয়া ফাকুৱা লৈ ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ। এইবিলাক মানুহ চাওঁ গাইছ, ইমান মানুহ আছে।
আৰু এইটো হৈছে কালীয় দমন শ্ৰী শ্ৰী কৃষ্ণৰ। আমি একদম এতিয়া পুৰা ঘূৰি আছোঁ আৰু মানুহবিলাক মানে অ'ত ত'ত আছে আৰু ঘূৰি আছোঁ মই এয়া হৈছে বাইদেউ হয় আৰু এয়া মোৰ স্কুলৰ বাইদেউ মানে য'ত মই পঢ়িছিলোঁ ক্লাছ 9ৰ পৰা 10লৈকে বাইদেউ হয় গোটেইকেইজনী বাইদেউ আৰু ডিগ্ৰীপাৰৰ পৰা আহিছোঁ। লেখিকা সংস্থা অসমৰ আটাইবিলাক সদস্য আমাৰ ডিগ্ৰীপাৰ কমলা কৰি এতিয়া বৰপেটাৰ চাবৰ কাৰণে আমি আহিছোঁ। গোটেইখিনি মহিলাই আৰু লাগিছে মানুহৰ সমাগম আৰু আটাইকেইটা মন্দিৰ আমি দৰ্শন কৰিলোঁ, সেৱা ল'লোঁ, বহুতে ভাল লাগিছে। আৰু ইয়াতে মানে সন্ধিয়া প্ৰগ্ৰেম হ'ব। আমি প্ৰগ্ৰেম চাই আমি ঘৰলৈকে যাম, দেৰি হ'ব পাৰোঁ আৰু ইয়াতে আমি তেনেকৈ এতিয়া হেৰি কৰিছোঁ আৰু ডিগ্ৰীপাৰৰ পৰা আমি 42গৰাকী আহিছোঁ। আহি খুবেই ভাল লাগিছে। ইয়াতে বহুত মানুহৰ সমাগম হৈছে। আমি দৌলযাত্ৰাত অহা এইবাৰে প্ৰথম, বহুতে ভাল লাগিছে। আমি ইয়াতে হোলী গীত এতিয়া ভাল লাগিছে আৰু কাইলৈ মানে আৰু মানুহ হ'ব। যামগৈ, কাইলৈ আৰু মানুহ হ'ব। আমি দূৰণিবটীয়া মানুহ যিহেতু আমি কাইলৈ থাকিব নোৱাৰিম, আজিয়ে যাম আমি। সেইকাৰণে আমি আজি আহিছোঁ আৰু আৰু এয়া হৈছে সন্ধিয়াৰ পৰিৱেশ আৰু তাত যিহেতু মেলা হৈ আছিলে আৰু আমি মেলাখন গোটেই এপাক ঘূৰিলোঁ। এইটো হৈছে মেইন গেট আৰু মেইন গেটটো সঁচাকৈ বহুত বেছি ধুনীয়া, একদম বহুত ধুনীয়াকৈ সজাইছে আৰু ইয়াৰ পৰা ভিতৰলৈ সোমাই যাব পাৰি, মানে এইটো গেটেৰে ভিতৰলৈ সোমাই যায়। ইফালে আহিলোঁ আকৌ আমি এইবিলাক বস্তু চাবলৈ বুলি আৰু ইমান ধুনীয়া মানে বস্তুবিলাক সঁচাই মানে চব বস্তু মানে ল'বই মন যায়। আৰু মায়ে অৱশ্যে চিনস্বৰূপে মানে বৰপেটা দৌল উৎসৱ বুলি তামৰ গ্লাছ এটা ল'লে আৰু আমি লৈ পেলাই এইবিলাক মানুহ দেখিছেনে, ইমান মানুহ মানে সঁচাকৈ মানুহৰ সমাগমটো মানে বহুত বেছি। আৰু আমি যিদিনাখনে গৈছিলোঁ তাৰ নেক্সট দিনা মানে বহুত বেছি মানুহ হয় আমি কোৱা শুনিছোঁ, কিন্তু আমি তাৰ আগদিনাহে গ'লোঁ। তাৰপিছত আহিলোঁ আমি ভাত খাবলৈ বুলি আৰু ভাত খাবলৈ আহি আমি সকলোৱে বহিলোঁ আৰু বহাৰ লগে লগে এয়া হনুমন্ত আহি আমাৰ আগত উপস্থিত, মানে আমাক আশীৰ্বাদ দিছে। তাৰপিছতে বৰষুণে পালে, একদম বৰষুণত তিতি তিতি আমাৰ অৱস্থা নাইকিয়া হৈ